নমস্কাৰ আকৌ আপোনালোকৰ এটা নতুন ভিডিঅ'লৈ জেকে এনিমি চেনেলটো স্বাগত জনাইছোঁ আৰু আজি এটা বিশেষ আজি ৰাতিপুৱা খেলখন ধৰিব পৰা নাই আৰু লগতে আজি মোৰ এতিয়া লগত আমাৰ কমিটিৰ উদীয়মান যুৱক আছে তেওঁ কি কয় আপুনি সোধক আৰু খেলখনৰ বিষয়ে অলপ কোৱাচোন কেনেকুৱা কি হ'ল দিনৰ ভাগৰ পৰা খেলটো আমাৰ বহুত ধুনীয়া হৈছে ক'ৰ টিম আহিছিল আমাৰ তেজপুৰৰ আহিছিলে হাজাৰাপাৰ তাৰপিছতে মিল ইণ্ডাষ্ট্ৰিৰ পৰা আহিছিলে এটা টিম তাৰপিছত আমাৰ খেনচোৱা মুবাৰক পুথিভঁৰালৰ এটা নগাঁও এনেকৈ বহুত টিম আহিছিলে এতিয়া বৰ্তমান ফাইনেল গেম খুলিলে আহি পালে বৰদোৱা আৰু তেজপুৰ হাজাৰাপাৰ আহি পেলাই আমাৰ ফাইনেল গেমখনত আহি পালেহি আশা কৰোঁ দুইটা টিমে ভালেই খেলিব কিন্তু তোমাৰ মতে কোন জিকিব তোমাৰ মতে কোন জেগা আমাৰ কমিটি গছৰ বিচাৰিছোঁ বৰদোৱা জিকিব ঠিক আছে বৰদোৱা জিকাটোৱে লাগে এতিয়া ঠিকে আছে তাকে বিচাৰোঁ ইয়াক জনাই যাতে দৰ্শকক মই বৰদোৱাক মই ধন্যবাদ জনাইছোঁ বৰদোৱাৰ উগ্ৰ সমৰ্থক চাজু আলী ভাল লাগিছে বাৰু আমাৰ কৰ্মকৰ্তাসকলে খেলা পথাৰত চোন দিছে অনুৰোধ জনাইছোঁ আমাৰ ভলীবল পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি তথা অসম সময় মৰাপাট কলৰ উপ সভাপতি চন্দ্ৰ পলাশ বৰা ডাঙৰীয়া আমি পলাশ বৰা ডাঙৰীয়াক খেলা পথাৰৰ মাজলৈ আগবঢ়াই নিবৰ বাবে অনুৰোধ জনাইছোঁ আমি অনুৰোধ জনাইছোঁ আমাৰ আজি চূড়ান্ত খেলৰ সন্মানীয় উদ্বোধক সৰু নগাঁও জিলা ছাত্ৰ সন্থাৰ সন্মানীয় সম্পাদক মোৰ ভাতৃপ্ৰতিম বন্ধু কংকনজ্যোতি বৰুৱা আমাৰ মাজত উপস্থিত আছে আমি কংকনজ্যোতি বৰুৱা আৰু কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদক প্ৰাক্তন সভাপতি কেশৱ বৰা ডাঙৰীয়াক আমি খেলা পথাৰৰ মাজলৈ আগবঢ়াই নিবলৈ অনুৰোধ কৰিছোঁ আমি অনুৰোধ জনাইছোঁ আমাৰ কলিয়াবৰৰ সুদক্ষ প্ৰাক্তন খেলুৱৈ আমাৰ সকলোৰে শ্ৰদ্ধা আৰু সন্মানীয় কমলনাথ ডাঙৰীয়া আমি কমলনাথ ডাঙৰীয়াক খেলা পথাৰৰ মাজলৈ আগবঢ়াই নিবলৈ অনুৰোধ জনাইছোঁ আমি অনুৰোধ জনাইছোঁ খেলখনৰ সুযোগ্য সন্তান অসমৰ ভলীবল জগতক দপদপাই থকা সুদক্ষ খেলুৱৈ মমতাজ আলী ডাঙৰীয়া আমি মমতাজ আলী ডাঙৰীয়াক আগবঢ়াই নিবলৈ অনুৰোধ জনাইছোঁ আমি খেলা পথাৰলৈ স্বাগতম জনাইছোঁ অসম সময় মৰাপাট কলৰ সন্মানীয় সভাপতি শ্ৰদ্ধাৰ বিপুল বৰা ডাঙৰীয়া আৰু সাধাৰণ সম্পাদক শ্ৰদ্ধাৰ উমা গোহাঁই ডাঙৰীয়া আমি অসম সময় মৰাপাট কলৰ সভাপতি আৰু সম্পাদক দুইজনকে খেলা পথাৰলৈ আগবঢ়াই নিবলৈ অনুৰোধ কৰিছোঁ আমি অনুৰোধ কৰিছোঁ অসম সময় মৰাপাট কলৰ কাৰিকৰী বিষয়া তথা অসমৰ ৰাজ্যিক ফুটবল খেলুৱৈ প্ৰধান মানৱ বৰা ডাঙৰীয়া আমি মানৱ দাক খেলা পথাৰলৈ আগবঢ়াই নিবলৈ অনুৰোধ কৰিছোঁ আমি অনুৰোধ জনাইছোঁ আমাৰ মুবাৰক পুথিভঁৰালৰ অন্যতম শুভাকাংক্ষী আমাৰ সকলোৰে মৰমৰ বুলমণি দা আমি বুলমণি দাক Bahar beda seni bay, kepulula nisu. Bahar beda seni bay, kepulula nisu. Seni bay, kupate budi Bahar fakiri seni bay, dihuya hila. Bahar fakiri seni bay, dihuya hila. Seni bay, আৰু এতিয়া আমি একাধিক্ৰমে আমাৰ সন্মানীয় অতিথিসকলক আদৰণি জনাবলৈ আমি এতিয়া আমাৰ পৰিচালনা সমিতিৰ স্থায়ী এয়া আমাৰ খেল পৰিচালনা সমিতিৰ সভাপতি পলাশ বৰা ডাঙৰীয়া
একাধিক ক্ৰমে আদৰণি জনাবলৈ আমি অনুৰোধ জনাইছোঁ। মানৱ বৰা ডাঙৰীয়াক আদৰণি জনাইছে। অসমৰ ৰাজ্যিক খেলুৱৈ সকলোকে হাত চাপৰি কৰিবলৈ অনুৰোধ জনাইছোঁ। এয়া উমা গোহাঁই, অসম সোণাই মৰাপাট কলৰ সাধাৰণ সম্পাদক। এয়া শ্ৰী বিপুল বৰা, কৰ্মী সন্থাৰ সন্মানীয় সভাপতি। এয়া প্ৰয়াত চিৰাজুদ্দিন আহমেদৰ সুযোগ্য পুত্ৰ ৰাতুল আলী। এয়া প্ৰয়াত পৱন হাজৰিকাৰ সহধৰ্মিনী বাইদেউ। এয়া প্ৰয়াত হোমেশ্বৰ বৰাৰ সুযোগ্য সন্তান। এয়া সিদ্দিক আলীৰ সুযোগ্য সন্তান। এয়া আদৰণি জনাইছে সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ সন্মানীয় সম্পাদক কংকনজ্যোতি বৰুৱা, কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদক আমাৰ সকলোৰে পৰিচিত কেশৱ দা। এয়া কলিয়াবৰৰ প্ৰাক্তন সুদক্ষ খেলুৱৈ আমাৰ সকলোৰে মৰমৰ কমলনাথ ডাঙৰীয়া। এয়া খেঞ্চৰ গাঁৱৰ সুযোগ্য সন্তান, অসমৰ ফুটবল জগতত দপদপাই থকা মহম্মদ মমতাজ আলী, ভলীবল জগতত দপদপাই থকা মহম্মদ মমতাজ আলী। এয়া আমাৰ চাংঘৰ গাঁও সভাৰ সন্মানীয় সদস্য গোলাপ হাজৰিকা ডাঙৰীয়া। আদৰণি জনাইছে খেঞ্চৰ গাঁও উন্নয়ন সমিতিৰ সন্মানীয় সম্পাদক ইকৰাম উদ্দিন আহমেদ। আমি সন্মানীয় আটাইকেইগৰাকী অতিথিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মন বিহুৱা দলে দুই দলৰ খেলুৱৈসকলক আদৰি আনিছে। এয়া খেলা পথাৰৰ দিশে আগবাঢ়িছে তেজপুৰ হাজাৰৰ পৰা আমি ধন্যবাদ জনাইছোঁ। দুই দলৰ প্ৰতি আমাৰ শুভেচ্ছা। তেজপুৰ হাজাৰৰ পৰা বৰণ বৰদোৱা আমাৰ দৰ্শকসকলকে ডাঙৰ শব্দ কৰি আমি দুই দলৰ সন্মানীয় খেলুৱৈসকলক লাইন আপ হ'বলৈ অনুৰোধ জনাইছোঁ। এখন ফুলাম গামোচা আদৰণি জনাব মহম্মদ ভাইজান আলী ডাঙৰীয়াই। সকলোৱে এটা হাত চাপৰি দিছে। মুভা প্ৰতিভালৰ তৰফৰ পৰা মহম্মদ ভাইজান আলী ডাঙৰীয়াক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। চূড়ান্ত খেলৰ দিশে আগবাঢ়িছোঁ। উক্ত খেলখনি পৰিচালনা কৰিব মুখ্য পৰিচালক সন্মানীয় মৃদুল হাজৰিকা। চূড়ান্ত খেলৰ মুখ্য পৰিচালক লাইনত সহায় কৰিব মহম্মদ বিটু আলী, ফাইজুৰ আলী। আমি চূড়ান্ত খেলৰ সন্মানীয় পৰিচালকসকলক আদৰণি জনাব বিচাৰিছোঁ। সৌজন্যত আয়োজন কৰা এই দিবানায়ক ভলীবল খেলত উপস্থিত থকা আজি চূড়ান্ত খেলত অংশগ্ৰহণ কৰিবলগীয়া দুইটা দলৰ প্ৰতিনিধিবৰ্গ, পৰিচালক বৃন্দ, ভালকে প্ৰদৰ্শন কৰক। তুমি কিমান আত্মবিশ্বাসী? তোমাৰ ভাল নামটো? মোৰ নাম লক্ষ্যজিৎ কাকতি। লক্ষ্যজিৎ কাকতি, কিমান আত্মবিশ্বাসী? আমিতো আশা কৰি আহিছোঁ চেম্পিয়ন হ'ম বুলি, বাকী দেখা যাওক। ধন্যবাদ। দুইটা দললৈ শুভেচ্ছা থাকিল। সকলোকে এটা হাত চাপৰি। First point goes to Bordua. One love. সকলো দৰ্শকে এটা হাত চাপৰি দিয়ে যেন এয়া ফাইনেল খেলৰ প্ৰথম পইণ্ট লাভ কৰিবলৈ সক্ষম হৈছে বৰদোৱা টিমে। One love. Point goes to তেজপুৰ হাজাৰপাৰা। One all. Point goes to Bordua. 2-1.
মোহাম্মদ পিংকু আহমেদ আপোনাক আমাৰ কাৰ্যালয়ত বিচৰা হৈছে। পিংকু আহমেদ আপোনাক আমাৰ কাৰ্যালয়ত বিচৰা হৈছে। Point goes to Bordua 25-18. First set taken by Bordua. এটিকা বঁটা আৰু নগদ মাননি 1000 টকাৰে পুৰস্কৃত কৰিছোঁ মেহদি আলমক বৰদোৱা। উত্তম আছেনে? আমি উত্তমক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। এয়া দাতা পৰিয়ালৰ সন্মানীয় সদস্য, আমি উত্তমক ধন্যবাদ জনাইছোঁ। আৰু বেষ্ট প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট মিষ্টাৰ মেহদি আলম। আমি বিৰিত শইকীয়া একো নাই, অকণমান শুনাত গণ্ডগোল হৈছে আৰু আনন্দ থাকিলে অকণ খেলি মেলি হোৱাটো স্বাভাৱিক। মোহাম্মদ ৰাজু আলী দাতা পৰিয়ালৰ সন্মানীয় সদস্য ৰাজু আলীক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। ৰাজু আলী আৰু একেলগে এই বঁটা প্ৰদান কৰিবলৈ আমি আমাৰ কলিয়াবৰৰ প্ৰাক্তন খেলুৱৈ অতুল হাজৰিকা ডাঙৰীয়াক আগবাঢ়ি আহিবলৈ অনুৰোধ কৰিছোঁ। দুয়ে একেলগে খেলুৱৈগৰাকীক এই বঁটা প্ৰদান কৰিব। আমি তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আশা কৰোঁ ভৱিষ্যতে অসমৰ নাম জ্বলা এগৰাকী খেলুৱৈ হওক। এটা ডাঙৰ হাত চাপৰি। হাজাৰপৰা ভলীবল দলৰ আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। এয়া দলৰ অধিনায়ক আৰু দলৰ খেলুৱৈসকলক আমি আমন্ত্ৰণ জনাইছোঁ। এই বঁটা প্ৰদান কৰিছে আৰু প্ৰতিগৰাকী খেলুৱৈক এটা মেডেলেৰে সম্ভাষণ জনোৱা হ'ব। আমি সন্মানীয় আটাইকেইগৰাকী খেলুৱৈক ইয়াতে লাইন আপ হ'বলৈ অনুৰোধ জনাইছোঁ। চূড়ান্ত বিজেতা তেজপুৰ। আমি এই বঁটা প্ৰদান কৰিবলৈ আমাৰ খেল পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি শ্ৰদ্ধাৰ পলাশ বৰা ডাঙৰীয়া মহম্মদ ৰাতুল আলীক আমি আমাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। এতিয়া আমি আমন্ত্ৰণ জনাইছোঁ আজিৰ প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ী সন্মান লাভ কৰা নগাঁও বৰদোৱা। হৰিওম নগাঁও বৰদোৱা। আমি বৰদোৱা দলক আমন্ত্ৰণ জনাইছোঁ। বৰদোৱা দলক এই বঁটা প্ৰদান কৰিব খেল পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি তথা অসম সভা মৰাপাট কলৰ সন্মানীয় ভাইচ চেয়াৰমেন শ্ৰদ্ধাৰ পলাশ বৰা ডাঙৰীয়া আৰু লগত সহায় কৰিব আমাৰ চামধাৰা গাঁও সভাৰ সন্মানীয় সদস্য গোলাপ হাজৰিকা ডাঙৰীয়া। আমি তেখেতক এয়া প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ দল এটি চলন্ত কাপ আৰু নগদ 8,000 টকাৰে পুৰস্কৃত কৰা হৈছে।